নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে পৰীক্ষা আহিলে স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি মই আপোনালোকৰ বাবে অসম চৰকাৰৰ বিভিন্ন পৰীক্ষাত আহিবলগীয়া কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আনিছোঁ। গতিকে আহক আমি প্ৰশ্নোত্তৰসমূহ আলোচনা কৰোঁ। ইডুক্কি জলবিদ্যুৎ প্ৰকল্প কোনখন ৰাজ্যত অৱস্থিত? অপশ্যন এ কেৰালা, অপশ্যন বি হিমাচল প্ৰদেশ, অপশ্যন চি অৰুণাচল প্ৰদেশ, অপশ্যন ডি কৰ্ণাটক। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কেৰালা। ইডুক্কি জলবিদ্যুৎ প্ৰকল্প কেৰালাত অৱস্থিত। নেক্সট কুৱেশ্যনটো আছে, এলিফেণ্ট জলপ্ৰপাত কোনখন ৰাজ্যত অৱস্থিত? অপশ্যন এ মিজোৰাম, অপশ্যন বি ছিকিম, অপশ্যন চি মণিপুৰ, অপশ্যন ডি মেঘালয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি মেঘালয়। এলিফেণ্ট জলপ্ৰপাত মেঘালয়ত অৱস্থিত। নেক্সট কুৱেশ্যনটো আছে, ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠান ক'ত অৱস্থিত? অপশ্যন এ নাগপুৰ, অপশ্যন বি ডেৰাডুন, অপশ্যন চি গেংটক, অপশ্যন ডি ইটানগৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ডেৰাডুন। ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠান ডেৰাডুনত অৱস্থিত। নেক্সট কুৱেশ্যনটো আছে, কোনখন দেশক গল্ডেন স্পেৰ নামেৰে জনা যায়? অপশ্যন এ ভাৰত, অপশ্যন বি ব্ৰাজিল, অপশ্যন চি নেপাল, অপশ্যন ডি চীন। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ভাৰত। নেক্সট কুৱেশ্যনটো আছে, নিম্নলিখিত কোনখন ঠাইক অসমৰ দ্বিতীয় কাশী হিচাপে গণ্য কৰা হয়? অপশ্যন এ নৱগ্ৰহ মন্দিৰ, অপশ্যন বি উগ্ৰতাৰা দেৱালয়, অপশ্যন চি কামাখ্যা মন্দিৰ, অপশ্যন ডি সূৰ্য পাহাৰ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি সূৰ্য পাহাৰ। সূৰ্য পাহাৰক অসমৰ দ্বিতীয় কাশী হিচাপে গণ্য কৰা হয়। নেক্সট কুৱেশ্যনটো আছে, ধনৰাজ পিল্লাই কোনবিধ খেলৰ সৈতে জড়িত? অপশ্যন এ ক্ৰিকেট, অপশ্যন বি ফুটবল, অপশ্যন চি টেবুল টেনিছ, অপশ্যন ডি হকী। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি হকী। ধনৰাজ পিল্লাই হকী খেলৰ সৈতে জড়িত। নেক্সট কুৱেশ্যন আছে, মণিপুৰৰ কোন সম্প্ৰদায়ৰ দ্বাৰা কাং উৎসৱ পালন কৰা হয়? অপশ্যন এ মিচিং, অপশ্যন বি কাৰ্বি, অপশ্যন চি গাৰো, অপশ্যন ডি মেইটেই। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি মেইটেই। মেইটেইসকলৰ দ্বাৰা মণিপুৰত কাং উৎসৱ পালন কৰা হয়। নেক্সট কুৱেশ্যনটো আছে, লেভ কোনখন দেশৰ মুদ্ৰাৰ নাম? অপশ্যন এ অষ্ট্ৰেলিয়া, অপশ্যন বি বুলগেৰিয়া, অপশ্যন চি চীন, অপশ্যন ডি ডেনমাৰ্ক। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি বুলগেৰিয়া। আৰু এটা কথা মনত ৰাখিব, বুলগেৰিয়াৰ ৰাজধানী হৈছে ছফিয়া। নেক্সট কুৱেশ্যনটো আছে, ভাৰতত প্ৰথম বয়ন শিল্প ক'ত স্থাপন কৰা হৈছিল? অপশ্যন এ মুম্বাই, অপশ্যন বি দিল্লী, অপশ্যন চি কলকাতা, অপশ্যন ডি অসম। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি কলকাতা। ভাৰতৰ কলকাতাত প্ৰথম বয়ন শিল্প স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যনটো আছে, টাওপো হ্ৰদ ক'ত অৱস্থিত? অপশ্যন এ চীন, অপশ্যন বি নিউজিলেণ্ড, অপশ্যন চি জাপান, অপশ্যন ডি ইটালী। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি নিউজিলেণ্ড। টাওপো হ্ৰদ নিউজিলেণ্ডত অৱস্থিত। নেক্সট কুৱেশ্যনটো আছে, অটল সেতুৰ দৈৰ্ঘ্য কিমান? অপশ্যন এ 15.9 কিলোমিটাৰ, অপশ্যন বি 21.8 কিলোমিটাৰ, অপশ্যন চি 9.15 কিলোমিটাৰ, অপশ্যন ডি 20.6 কিলোমিটাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 21.8 কিলোমিটাৰ। আৰু এটা কথা মনত ৰাখিব, অটল সেতুখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2024 চনৰ 12 জানুৱাৰীত উদ্বোধন কৰিছে। আৰু এই অটল সেতুখনে মুম্বাইৰ চেয়ৰিক ৰায়গড় জিলাৰ নভাছেভাৰ সৈতে সংযোগ কৰিছে। নেক্সট কুৱেশ্যনটো আছে, ষ্টেচু অফ ভেলোৰ ক'ত অৱস্থিত? অপশ্যন এ অসম, অপশ্যন বি গুজৰাট, অপশ্যন চি উত্তৰ প্ৰদেশ, অপশ্যন ডি হাৰিয়ানা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ অসম। ষ্টেচু অফ ভেলোৰ বুলি
বীৰ লাচিত বৰফুকনৰ মূৰ্তিৰ কথা কোৱা হৈছে আৰু এই মূৰ্তিটো যোৰহাটৰ হোলোঙাপাৰত অৱস্থিত আৰু ইয়াৰ উচ্চতা 125 ফুট। নেক্সট কুৱেশ্যনটো আছে গ্ৰেমী বঁটা লাভ কৰা প্ৰথমজন ভাৰতীয় সুৰকাৰ কোন আছিল? অপশ্যন এ পণ্ডিত ৰবি শংকৰ, অপশ্যন বি জাকিৰ হুছেইন, অপশ্যন চি AR ৰহমান, অপশ্যন ডি জুবিন মেহতা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ পণ্ডিত ৰবি শংকৰ আৰু তেওঁক 1968 চনত গ্ৰেমী বঁটা প্ৰদান কৰা হৈছিল। নেক্সট কুৱেশ্যনটো আছে ফিফাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যন এ ডুবাই, অপশ্যন বি অষ্ট্ৰেলিয়া, অপশ্যন চি জুৰিক ছুইজাৰলেণ্ড, অপশ্যন ডি জাপান টকিঅ'। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি জুৰিক ছুইজাৰলেণ্ড। ফিফাৰ মুখ্য কাৰ্যালয় ছুইজাৰলেণ্ডৰ জুৰিকত অৱস্থিত। নেক্সট কুৱেশ্যনটো আছে আলামাটি বান্ধ কোন নদীৰ ওপৰত নিৰ্মিত? অপশ্যন এ কৃষ্ণা নদী, অপশ্যন বি ৰবি নদী, অপশ্যন চি কাবেৰী নদী, অপশ্যন ডি যমুনা নদী। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ কৃষ্ণা নদী। আলামাটি বান্ধ কৃষ্ণা নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে। নেক্সট কুৱেশ্যনটো আছে মোহনদাস কৰমচাদ গান্ধীক মহাত্মা বুলি কোনে কৈছিল? অপশ্যন এ বাল গংগাধৰ তিলক, অপশ্যন বি সুভাষ চন্দ্ৰ বসু, অপশ্যন চি ৰবীন্দ্ৰনাথ ঠাকুৰ, অপশ্যন ডিত আছে ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ৰবীন্দ্ৰনাথ ঠাকুৰ। মোহনদাস কৰমচাদ গান্ধীক ৰবীন্দ্ৰনাথ ঠাকুৰে মহাত্মা বুলি নামাকৰণ কৰিছিল। নেক্সট কুৱেশ্যনটো আছে অংকুৰৱাট ক'ত অৱস্থিত? অপশ্যন এ কম্বোডিয়া, অপশ্যন বি ভাৰত, অপশ্যন চি ইটালী, অপশ্যন ডি পেৰিছ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ কম্বোডিয়া আৰু এই অংকুৰৱাট হৈছে এটা বৌদ্ধ মন্দিৰ আৰু ইয়াক পৃথিৱীৰ অষ্টম আশ্চৰ্যৰূপে স্বীকৃতি দিয়া হৈছে। নেক্সট কুৱেশ্যনটো আছে কোনখন নদীয়ে ৰাছিয়া আৰু চীনৰ মাজত সীমা গঠন কৰিছে? অপশ্যন এ আমুৰ নদী, অপশ্যন বি চিকিয়াং নদী, অপশ্যন চি য়াংছে নদী, অপশ্যন ডি ৱাংহো নদী। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ আমুৰ নদী। আমুৰ নদীয়ে ৰাছিয়া আৰু চীনৰ মাজত সীমা গঠন কৰিছে। নেক্সট কুৱেশ্যনটো আছে এটা প'ল' টীমত কিমানজন খেলুৱৈ থাকে? অপশ্যন এ 4জন, অপশ্যন বি 5জন, অপশ্যন চি 6জন, অপশ্যন ডি 7জন। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 4জন। এটা প'ল' টীমত 4জনকৈ খেলুৱৈ থাকে। লাষ্ট কুৱেশ্যনটো আছে গিদ্ধা কোনখন ৰাজ্যৰ নৃত্য? অপশ্যন এ পঞ্জাৱ, অপশ্যন বি অসম, অপশ্যন চি পশ্চিমবংগ, অপশ্যন ডি কেৰেলা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ পঞ্জাৱ। গিদ্ধা হৈছে পঞ্জাৱৰ নৃত্য। বন্ধুসকল আজিলৈ ইমানেই আছিল। যদিহে ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।